নমস্কাৰ বন্ধুসকল আৰু আপোনালোকে ট্ৰুকলাৰ ব্যৱহাৰ কৰে নেকি আৰু যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে ভিডিঅ'টো আজি আপোনালোকৰ কাৰণে এই ভিডিঅ'টোত মই আজি ট্ৰুকলাৰ দুটা সেটিংছৰ বিষয়ে কম এনেকুৱা যোনটো সেটিংছৰ আপোনাৰ কিছুমান প্ৰব্লেমৰ সলিউশন আপোনালোকে সেই সেটিংছবোৰত পাই যাব তো বলক আজি ভিডিঅ'টো আমি তেতিয়াহ'লে আৰম্ভ কৰোঁ প্ৰথমটো প্ৰব্লেম আছে নিশ্চয় আপোনালোকৰ এই প্ৰব্লেমটো মানে ফেচ কৰিছে যে আপুনি যদি ট্ৰুকলাৰ ইনষ্টল কৰিছে আপোনাৰ মোবাইলত আৰু আপুনি যেতিয়া ফোন কৰে কাৰোবাক আৰু ফোনটো যেতিয়া ডিসকানেক্ট কৰে তেতিয়া ট্ৰুকলাৰ নটিফিকেশনটো আহি যায় আৰু তাত আপোনাৰ এডছ আহে কিছুমান বহুত ধৰণৰ কিছুমান এডছ আহি থাকে তো সেই এডছবোৰ নহা কেনেকৈ কৰিব মানে সেই এডছবোৰ কেনেকৈ বন্ধ কৰিব প্ৰথম প্ৰব্লেমটো সলিউশন আছে আমি এডছবোৰ কেনেকৈ বন্ধ কৰিম তো আমি তাৰ কাৰণে প্ৰথমতে আমি ট্ৰুকলাৰ এপছলৈ যাব লাগিব তাৰপিছত ওপৰত আমি তিনিটা ডট দেখিছে তিনিটা ডটত আপোনালোকে ক্লিক কৰক তাৰপিছত আপুনি সেটিং অপশ্যনলৈ যাওক তাৰপিছত তলত দেখিছে প্ৰাইভেচি সেন্টাৰ তো প্ৰাইভেচি সেন্টাৰত আপুনি ক্লিক কৰক আৰু তাৰপিছত আপোনালোকে অকমান তলত আহি দেখিব কন্ট্ৰোল হাউ এডছ এপিয়াৰ টু ইউ সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰক তাৰপিছত আপোনালোকে ইয়াত দুটা অপশ্যন দেখিছে এই দুটা অপশ্যন আপোনালোকে অফ কৰি দিয়ক আৰু তেতিয়া আপোনাৰ মোষ্ট অফ দা এডছ আপোনাৰ এতিয়া নাহিব ট্ৰুকলাৰ দুই নম্বৰ প্ৰব্লেমটো সলিউশন যোনটো আপোনাৰ ট্ৰুকলাৰ ফোন গ'লে আপোনাৰ ৰিয়েল নেমটো ডিসপ্লে কৰে বেলেগৰ তাত তো সেইটো বন্ধ কৰিবৰ কাৰণে আপুনি সেম সেটিং আপুনি তিনিটা ডটত যাব তাৰপিছত আপুনি সেটিংছলৈ যাব তাৰপিছত প্ৰাইভেচি সেন্টাৰ আৰু তাৰপিছত আপোনালোকে অকমান তলত আহি দেখিব পাইছে হু কেন সি মাই ট্ৰুকলাৰ প্ৰফাইল তো সেই অপশ্যনটো ক্লিক কৰিব তাৰপিছত অনলি ৰিকুৱেষ্ট বাই মি সেইটো সিলেক্ট কৰিব আৰু আপোনাৰ তেতিয়া আপোনাৰ ৰিয়েল নেমটো আপোনাৰ ট্ৰুকলাৰ শ্ব' নকৰিব ভিডিঅ'টো ইয়ালৈকে চাই আছে তেতিয়াহ'লে আপোনাৰ এটা বনাছ টিপছ আৰু আপোনালোকে যদি স্পাম কলবোৰ ব্লক কৰি থ'ব পাৰে তেতিয়াহ'লে ট্ৰুকলাৰ ব্লক কৰি থ'ব পাৰিব সেম প্ৰচেছ মই প্ৰচেছটো আপোনালোকে দেখুৱাই দিছোঁ আপোনালোকে কলবোৰ ব্লক কৰাৰ কাৰণে আপোনালোকে সেম প্ৰচেছ আপোনালোকে ট্ৰুকলাৰ এপছটোলৈ যাওক তাৰপিছত তিনিটা ডটত ক্লিক কৰক সেটিংছলৈ যাওক তাৰপিছত আপোনালোকে ইয়াতে তলত মিডিলত দেখিব ব্লক আপুনি ব্লকলৈ যাওক আৰু তাৰপিছত আপোনালোকে তলত যদি আহে আপোনালোকে দেখিব যে প্ৰথম অপশ্যনটো হৈছে আপুনি যদি স্পাম কলবোৰ ব্লক কৰিব পাৰে এই অপশ্যনটো অন কৰি দিয়ক তাৰপিছত সেকেন্ড অপশ্যনটো হৈছে আপোনালোকে যদি কিছুমান হিডেন নম্বৰ বা প্ৰাইভেট নম্বৰ আপোনাক ফোন কৰে সেইবোৰ যদি আপুনি ব্লক কৰি থ'ব বিচাৰে সেই তেতিয়াহ'লে সেকেন্ড অপশ্যনটো ক্লিক কৰক আৰু 3 নম্বৰ অপশ্যনটো হৈছে আপোনাৰ যদি নিবিচাৰে যে ফৰেন কাণ্ট্ৰিৰ পৰা আপোনাৰ এনেকুৱা বাহিৰৰ নম্বৰৰ পৰা ফোন আহক তেতিয়াহ'লে আপুনি সেই অপশ্যনটো ক্লিক কৰি থ'ব পাৰে আৰু 4 নম্বৰটো হৈছে আপোনাৰ যদি কণ্টেক্ট লিষ্টত যিবোৰ নম্বৰ নাই আপুনি সেইবোৰ ফোন অহাটো নিবিচাৰে যেন আপুনি সেই অপশ্যনটো ক্লিক কৰি থ'ব পাৰে তো এইবিলাক কিছুমান ইণ্টাৰেষ্টিং সেটিং আৰু নিশ্চয় আপোনালোকে কিছুমান নজনা কথা আজি জানিলে আৰু যদি ভিডিঅ'টো কিবা শিকিব পাৰিলে কিবা নতুন কথা জানিব পাৰিলে তেতিয়া ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজি কাৰণে ইমানেই বাই বাই